আমি এই কামটো কলতে গেছিলো তাই চাই আছো তাই জুই লাগি দেখাওঁ জুই উঠে আৰু এতিয়া 2 নম্বৰ এতিয়া 1 নম্বৰ হৈ যায় একেবাৰে। এই মিস্ত্ৰীজনৰ সাহস চাওকচোন আপোনালোকে। নমস্কাৰ বন্ধুসকল, আপোনালোকে হয়তো ৰাজমিস্ত্ৰী বহুত দেখিছা আৰু মই আপোনালোকক আজি এনেকুৱা এটা ৰাজমিস্ত্ৰী দেখুৱাম যিটো মিস্ত্ৰী মছলাত জুই লগাই কেনে ইটা গাঁঠি আছে। আহকচোন, ভিডিঅ'টো সম্পূৰ্ণ পূৰা কৰি চাওক আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি ভাল লাগে। আৰু সেই মিস্ত্ৰীজন কোন, মিস্ত্ৰীজনক মই সম্পূৰ্ণ দেখুৱাই আছোঁ আৰু কেনেকৈ ইটা গাঁঠে সেই ইটা গাঁঠাৰ মই দেখুৱাই আছোঁ। এইজন মিস্ত্ৰী ইয়াতে দেখা পাই আছে আপোনালোকে। আহক ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওঁ। কি কৰি আছা তহঁতে? এই কাম কৰি আছো গাঁথনি কৰি আছা? অঁ মিস্ত্ৰীটা, কিবা আপুনি বোলে সেই জুই লগাই কিনে গাঁথনি কৰে, এবাৰ দেখুৱাই দিবি নেকি? দেখুৱাই দি আছো। এয়া চাওক আপোনালোকে কি সুন্দৰকৈ জুই লগাই কিনে ইটা গাঁঠি আছে। এই মিস্ত্ৰীজনৰ সাহস চাওকচোন আপোনালোকে। আপোনালোকে হয়তো অকল চিমেণ্ট আৰু বালিৰে মছলা বনাই কেনে ইটা গাঁঠা দেখা পাইছে আৰু আজি মই আপোনালোকক দেখুৱাই আছোঁ জুই লগাই কেনে ইটা গাঁঠি আছে। অঁ মিস্ত্ৰীটা, এই আপুনি যে মানে জুই লগাই কেনে ইটাটো গাঁঠিলে, মানে ইটাটো এই ৱালখন হেভি হ'ব নে এই মানে মছলা আৰু চিমেণ্টতকৈ কম হ'ব? একেই হেভি হ'ব, বেছি হেভি হ'ব। বেছি হেভি হ'ব না? কাৰণ কিয় সুধিছোঁ, মই এই বস্তুটো দেখা নাছিলোঁ, আজি প্ৰথমবাৰ দেখিলোঁ জুই লগাই কেনে ৱাল গাঁঠা। আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায়, এই মিস্ত্ৰীজনৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যাতে কোনোবাই যাতে এনেকুৱাকৈ ইটা গাঁঠা এই টেকনিকটো যাতে শিকিব পাৰে। মিস্ত্ৰীদা, এই জুই লাগি কেনে যি আপুনি ৱালখন গাঁঠিলে তাৰে কাৰণ কি আছিল? তাৰমানে ইটা গাঁঠা অলপ 2 নম্বৰীও আছিল, 1 নম্বৰীও আছে। তাই 2 নম্বৰী 1 নম্বৰী মেল কৰি দিলোঁ আৰু বৰষুণ বতৰো অলপ হেভি কৰি দিলোঁ ৱালখন। তাৰমানে হেৰি যিটো মানে 2 নম্বৰ ইটা থাকে সেই 2 নম্বৰ ইটাটো 1 নম্বৰ হৈ যায়? 1 নম্বৰ হৈ যায়। অঁ, আৰু এই গাঁথনিটো আমি কলতে দেখা পাই আছো কৰা সেই 2 নম্বৰ এতিয়া 1 নম্বৰ কৰা। আৰু আপোনালোকে চাওক, কিবা ক'ব নেকি আপুনি? আমি এই কামটো কলতে গেছিলো তাই চাই আছো তাই জুই লাগি দেখাওঁ জুই উঠে আৰু এতিয়া 2 নম্বৰ এতিয়া 1 নম্বৰ হৈ যায় একেবাৰে। তাৰমানে ইটা ৱালখন মজবুত হৈ যায় এতিয়া। কেতিয়াবা যদি 1 নম্বৰ ইটা আনে তেতিয়াহ'লে মাজত যদি 2 নম্বৰ বা 3 নম্বৰ আহে তেতিয়াহ'লে তাৰমানে সেই ইটাবিলাকো এনেকুৱাকৈ জুই লাগি দিলে এই 1 নম্বৰ হৈ যায়। হয়, কথাটো আচলতে মানিব লাগিব। এই যি গতিকে ইটাটো হ'ল জুইৰে পুৰে, গতিকে মিস্ত্ৰীয়ে কোৱা কথাটো মিছা নহয়, সত্য কথা।